নমস্কাৰ মই পবিত্ৰ মেছ আপোনালোকে সকলোৱে চাই আছে মোৰ ইউটিউব চেনেল পবিত্ৰ মেছ অসম পোনপ্ৰথমে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যেহেতু এদিন হৈছে মোৰ ইউটিউব চেনেলটো খোলা আৰু এদিনতে 100 ছাবস্ক্ৰাইবাৰ আৰু যিটো ভিডিঅ' প্ৰথম আপলোড কৰিছিলোঁ সেই ভিডিঅ'তে প্ৰায় 600 ভিউজ হৈছে গতিকে তাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথম দিনাই 100 ভিউ হোৱাৰ বাবে মই চেষ্টা কৰিম আপোনালোকৰ মাজলৈ সুন্দৰ যিবোৰ বিষয় সেই বিষয়বোৰক লৈ মই ভিডিঅ' বনাবৰ কাৰণে আৰু ঠিক সেইদৰে মই প্ৰিন্সি গগৈৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আহি আছে খুব সোনকালে মই ভিডিঅ' যিহেতু আপলোড কৰি থৈছোঁ তাই আহিম বুলি কোৱা আৰু আজি আমাৰ মাজত উপস্থিত আছে মোৰ কাষতে থকা অসমৰ জনপ্ৰিয় কোৰিঅ'গ্ৰাফাৰ অৰ্থাৎ নৃত্য পৰিচালক নৃত্য নিৰ্দেশক উদয় শংকৰ ককাইদেউ তেখেতক স্বাগতম জনাইছোঁ থেংক ইউ লকডাউনৰ সময় ঘৰতে চব সোমাই আছোঁ যেহেতু ইউটিউব চেনেলটো নতুনকৈ খুলিছোঁ আপোনাক যেহেতু নতুনকৈ আহিছে মোৰ চেনেলটোলৈ স্বাগতম জনালোঁ পোনপ্ৰথমে থেংক ইউ আৰু লকডাউনৰ সময় পোনপ্ৰথমে লকডাউনত কেনেকুৱা অৱস্থা এতিয়া হাঁহ মানে কি বুলি কয় পানীত হাঁহ নচৰা বুলি কয় যে কিমান সোমাবা ঘৰৰ ৰং চাই চাৰিবে চাই আমনি লাগিছে আৰু মোৰ এটা ক্ষেত্ৰত মই লাকি বুলি ক'ব লাগিব যে মোৰ স্কুলখন আচলতে হয় ঝংকাৰ মোৰ একদম মই য'ত থাকোঁ তাৰ পৰা একদম ৱাকিং ডিষ্টেঞ্চ খোজ দিলে পায় একদম ওচৰতে গতিকে খোজ দিলে আহি পেলাই পায় মই যিমান পাৰোঁ ইয়াৰ আগৰ লকডাউনটোতো এইখন স্কুলতে থাকিবলৈ চেষ্টা কৰিছোঁ ভাল পাওঁ থাকি পেলাই ইয়াত নাচি থাকিব পাৰোঁ ইয়াত থাকিলে অঁ আৰু ইয়াতে মানে শুই থাকিবলৈ পালে বিৰাট ভাল লাগে কিয় ক'ব নোৱাৰোঁ যাবলৈ মন নাযায় গতিকে এইটো লকডাউনত ইয়াতে লেপে কুলি তুলিয়ে কম্বলে খোৱা বস্তুৱে চব গোটাই লৈছোঁ লকডাউন পালন কৰি আছোঁ লকডাউন ইয়াতে পালন কৰি আছোঁ স্কুলতে গম পাইছে উদয়দাই কেনেকৈ বৰ্তমান লকডাউন পালন কৰি আছে যিহেতু উদয়দাক আমি পাইছোঁ আজি লকডাউনৰ সময়ত আমিও সেইটো কাৰণে ইয়াতে আমি কৰিছোঁ আৰু প্ৰথমতে কৈ দিওঁ যে ইউটিউব আমি ইয়াতে যিহেতু ভিতৰত কৰিছোঁ আমি সম্পূৰ্ণ যি চেনিটাইজেশ্যনৰ পৰা আদি কৰি আৰু স্কুল সদায় চেনিটাইজ কৰা হয় আৰু যিহেতু মই নিজে ইয়াতে থাকি পেলাই অনলাইন ক্লাছবিলাকো কৰি আছোঁ সকলোৰে জ্ঞাতাৰ্থে জনাইছোঁ কাৰণ কিয় মই নিজেও মন কৰিছোঁ যেতিয়া ইউটিউবত মই এইকেইদিন মোৰ নিজৰ চেনেলত যেতিয়া মই ভিডিঅ' আপলোড কৰিছোঁ মই চবতেই মাৰ্ক কৰি দিছোঁ যে বিফ'ৰ ক'ভিড বা বিফ'ৰ মানে ৱেভ 2 ক'ভিড ছেকেণ্ড ৱেভৰ আগৰ ভিডিঅ' বুলি কাৰণ আমি সকলোৱে সজাগ হ'ব বিচাৰিছোঁ সকলোৱে বিচাৰিছোঁ যে সোনকালে আমি এইবিলাকৰ পৰা পৰিত্ৰাণ পাব লাগে আজৰি হ'ব লাগে এইটো ক্ষেত্ৰত যিহেতু মই অনলাইন ক্লাছ ইয়াৰ পৰা কৰি আছোঁ মই চেনিটাইজ আগতেও কৰোঁ এতিয়াও চেনিটাইজ কৰোঁ স্কুলখন আৰু সেইটো কাৰণেই আমি ডিচাইড কৰিলোঁ যিহেতু মই স্কুলতে আছোঁ মই আমি স্কুলতে লগ পাওঁ আৰু কথাটো এনেকুৱা হয় মানে মই কৈ দিয়া কথাটো মানে বহুতে এইটো তলত কমেণ্ট কৰি দিয়ে যে আপোনালোকে দেখোন ক'ভিডৰ কথা কৈ আছে আপোনালোকে মাস্ক চাস্ক পিন্ধা নাই সেইটো কাৰণে মই কৈ দিলোঁ ঠিকে যিহেতু উদয়দাক আমি পাইছোঁ আৰু আমি একদম কেজুৱেলি আমি কথা পাতিব বিচাৰিছোঁ বৰ মানে কি ডিজিটেল মই হাফ পেণ্ট এটা পিন্ধি আছিলোঁ লং পেণ্ট পিন্ধিব লৈছে আৰু বৰ ডিজিটেল হৈ গ'লে মানে মানুহবোৰ বেয়া পায় বৰিং মানে মই আপোনাক যিহেতু আগতে বহুত ইউটিউব চেনেলত দিছে আপুনি ইণ্টাৰভিউ এতিয়া হেৰি শিৱসাগৰত ঘৰ তাৰ পৰা এটা জাৰ্ণি ষ্টাৰ্ট এতিয়া এটা পৰিচালক ৰূপে প্ৰতিষ্ঠিত অসমৰ ৰাইজে চিনি পায় প্ৰতিষ্ঠিত বুলি নকওঁ আৰু ৰাইজে চিনি পায় সেইটো ৰাইজৰ মৰম ভাল পোৱা আৰু সিমানেই কথা আৰু প্ৰতিষ্ঠা হ'বলৈ বহুত বাকী প্ৰতিষ্ঠিতটোৰ আগৰখিনি মই যদি শৈশৱৰ কথা অকণমান সোধোঁ মই এনেকৈ নোসোধোঁ দেই বহুতে কোৱা শুনো যে ডেট অফ বাৰ্থ কিমান আপোনাৰ জন্ম চনটো কওকচোন আপুনি খাই কি ভাল পায় এইবোৰ এটচেট্ৰা আপোনাৰ বিষয়ে জানিব বিচাৰিব যিহেতু আপোনাক বহুতে ফ'ল' কৰা মানুহ থাকে কিন্তু এই মুহূৰ্তত মই আপোনাৰ শৈশৱটোৰ বিষয়ে জানিব বিচাৰিছোঁ শিৱসাগৰত থকা আৰু গুৱাহাটী কেনেকৈ এই জাৰ্ণিটো এনেকৈ লং টাৰ্ম তাৰমানে কি হ'ল মই শিৱসাগৰত তেনেকৈ থাকিবলৈ নাপালোঁৱে দেউতা চাকৰি সূত্ৰে গুৱাহাটীত আছিলে গুৱাহাটী বেংকৰ চাকৰিয়াল আছিলে দেউতা গতিকে আমাৰ গোটেই ফেমিলিটো এনেকৈ আমি গুৱাহাটীতে ডাঙৰ দীঘল হোৱা মই আৰু শিৱসাগৰ বাকী যিখিনি ৰিলেটিভছ আছে আমাৰ বা পৰিয়ালৰ বংশ পৰিয়ালৰ মানুহ আছে কিন্তু আছেই বাৰু কিন্তু মই গুৱাহাটীতেই ডাঙৰ হ'লোঁ গুৱাহাটীতেই পঢ়িলোঁ আৰু শৈশৱ বুলি ক'লে এজ ইউজুৱেল আৰু আমাৰ যেনেকৈ সেই বৰষুণত তিতা বোকা পানী খেলা কাৰণ কিয় তেতিয়া গুৱাহাটী আৰু এতিয়া গুৱাহাটীৰ মাজত বহুত ডিফাৰেঞ্চ আছে এতিয়া তুমি য'ত থাকা মানে নয়নপুৰৰ ওচৰত য'ত থাকা আমি নয়নপুৰৰ যিটো ৰাস্তা দি এতিয়া অহা যোৱা কৰোঁ তাৰমানে চিৰিয়াখানা হৈ যিটো ৰাস্তা দি আমি অহা যোৱা কৰোঁ সেইবিলাক জেগাত বাঘ ওলাইছিলে আগতে হেঙেৰাবাৰীৰ যিটো এৰিয়া আমাৰ থকা মই নাথাকোঁ বাৰু তাত এতিয়া আমাৰ পুৰণি ঘৰটো তাতেই তাত এতিয়াও হৰিণা ওলায়
আৰু বাঘ ওলাইছিলে তাত চিৰিয়াখানাৰ ওচৰতে আৰু চিৰিয়াখানাটো আগতেও আছিলে চিৰিয়াখানা কিন্তু চিৰিয়াখানা বাঘকেইটাতো আৰু বাহিৰলৈ ওলাই নাহে দিয়াচোন সেইকাৰণে মই কৈছোঁ জংঘলীয়া পৰিৱেশ আছিলে আৰু মানুহ ইমান ঘন বসতি নাছিলে তেতিয়া গতিকে সেই তেনেকুৱা দিনৰ পৰা গুৱাহাটীখনত ডাঙৰ হৈছোঁ আমি এখন দুখন চিটি বাছ চলে সেই নাকটো এনেকুৱা জোঙা চিটি বাছবিলাক খুব ভাল পাওঁ চিটি বাছত উঠি তেতিয়া আৰু নাই 5 টকীয়া নহয় মইতো 5 পইচাও দেখিছোঁ 5 পইচা দেখিছোঁ 2 পইচা 10 পইচা দেখিছোঁ 2 পইচা দেখিছোঁ 2 পইচা তেতিয়া চলা নাছিলে কিন্তু দেই আমি যেতিয়া সৰু কিন্তু 5 পইচা চলিছিলে 5 পইচা 10 পইচা 20 পইচা 20 পইচাত আমি তেতেলী খাওঁ আপুনিও মানে বহুত পুৰণা মানুহ বুঢ়া কি পুৰণা আকৌ দেখতে কি সেইবোৰ জনাবৰ কাৰণে আহিছোঁ কেজুৱেলি কথা পাতিলে ওলাই যাব মানে বয়সটোতো লুকুৱাব লগা কথাই নহয় আৰু ডেটৰ বাৰ্থটো সোধাই নাই আপুনি 50 পইচা গতিকে গম পাব লাগে আৰু গম পাইছেই চাগে আৰু কিন্তু আমি তেতেলী খাইছিলোঁ তেতেলীৰ চামুচত বহুত পিছলৈহে আহিছিলে চামুচ এখন থাকে এনেকুৱা আইচক্ৰীম খোৱাৰ যিবিলাক চামুচ তাতে তেতেলীটো এনেকৈ লাগি থাকে তেনেকুৱা তেতেলী খোৱা আগতে আকৌ এনেকুৱা পাইপৰ নিচিনা তেতেলী আছিলে তাৰ ভিতৰত সোমাই থোৱা থাকে আৰু 20 পইচা এটা যদি ঘৰৰ পৰা পাই গ'লোঁ আৰু সেইটো বহুত পালোঁ আৰু সেইদিনাখন এইটো বিৰাট ফূৰ্তি কৰিব পৰা কথা তেনেকুৱাকৈ আমি তেতেলী খাইছিলোঁ দেউতা চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ মেনেজাৰ আছিলে মোৰ ডাঙৰ চাকৰি দেউতা ডাঙৰ চাকৰি হয় দেউতাৰ যথেষ্ট ডাঙৰ চাকৰি কিন্তু দেউতাৰ চাকৰিৰ ক্ষেত্ৰত মই এটা কথা খালি মই ক'ব লাগিব মানে সেইটো মই সদায় কওঁ এতিয়াও ক'ব লাগিব মই দেউতাক লৈ পেলাই গৌৰৱ কৰোঁ এইটো কাৰণে দেউতা মোৰ খুব চিধা মানুহ আছিলে আৰু পোনপটীয়া বুলি যে কয় একদম পোনপটীয়া কাৰণ কিয় বেংকৰ মেনেজাৰ আৰু দেউতাই চাইন ইন নকৰিলে কোনো ধৰণৰ মানে তন্ন হিচাপ কিন্তু দেউতাই কোনোদিন ঘৰলৈ বেংকৰ কাম কৰিবলৈ লৈ অহা মই নেদেখিলোঁ সেইটো চিনচিয়াৰিটি বুলি কয় কাৰণ আৰু দেউতা খুব বেছি অনেষ্ট আছিলে আৰু এবাৰ মোৰ নিজৰ চকুৰ সন্মুখত এজন মানুহ আহিছিলে আমাৰ ঘৰলৈ আৰু দেউতা যেতিয়া মানে কোনোবা যদি ঘৰলৈ মানুহ আহে দেউতাক লগ কৰিবৰ কাৰণে সেইটো সময়ত আমি ড্ৰয়িং ৰুমলৈ কোনো নাযাওঁ মানে আমি ভিতৰত থাকিব লাগিব তেনেকুৱা আছিলে দেউতা আৰু দেউতাই খুব গালি সপনি পাৰি পেলাই মানুহজনক ঘৰৰ পৰা উলিয়াই দিছিলে তেতিয়া আমি সৰু অলপ মনত থকা এটা পৰিৱেশ আছে মোৰ মনত আছে উলিয়াই দিছিলে এইটো কাৰণে দেউতাক সেই মানুহজনে উৎকোচ দিবৰ কাৰণে আহিছিলে যে কিবা এনেকুৱা ফাইল পাছ কৰাই দিব লাগে তেনেকুৱা ধৰণৰ আছিল চাগে দেউতাই খুব গালি দি পেলাই মানুহজনক ঘৰৰ পৰা মানে বাহিৰলৈ যাবলৈ কৈছিলে যে এইফালে দুৱাৰখন আছে আপুনি এইফালে দিয়ে যাওক বুলি এনেকৈ দেখুৱাই দিছে মানে হেৰি কৰি পেলাই যে এইফালে দুৱাৰ আছে আপুনি এখন দিয়ে ওলাই যাওক আপুনি ভুল জেগালৈ আহিলে এনেকুৱা দেউতাই ওলাই দিয়া মোৰ মনত আছে গতিকে সেই বস্তুটো মোৰ এতিয়ালৈকে মনত থাকি গ'ল তাৰমানে যে সৎ হৈও মানুহ চলিব পাৰি জীৱনত আৰু বহুত এনেকুৱা যথেষ্ট কষ্ট হয় আৰু দেউতাই বহুত এনেকুৱা মানুহ আছে যিসকল মানুহক এতিয়াও যথেষ্ট বয়সস্থ সেইসকল মানুহ ধৰক চব্জিৰ দোকান আছে এতিয়াও বা গেলামালৰ দোকান আছে তেওঁলোকে এতিয়াও দেউতাৰ কথা কয় তাৰমানে যে তোমাৰ দেউতাই যদি আমাক বেংকৰ একাউণ্ট এটা খুলি নিদিলেহেঁতেন সেইটো সময়ত পইচা পাতিৰ অভাৱ দেউতা নাই দেউতা ঢুকালে মা আছে দেউতা ঢুকালে মানে সেই দেউতাৰ সেই সৎ কামখিনিয়ে দেউতাক তাৰমানে আজিও বহুত মানুহৰ মাজত জীয়াই ৰাখিছে কিন্তু মই জীৱন সংগ্ৰাম বুলি দিছিলোঁ টাইটেলখনত যেনেকুৱা থামনেইল আছে গম পায় জীৱন সংগ্ৰাম উদয় শংকৰৰ জীৱন সংগ্ৰাম আৰু বৰ্তমানৰ উদয় শংকৰ কেনেকৈ হ'ল ক'তো নোকোৱা কথা ক'ব প্ৰশ্নবোধক বুলি দিছিলোঁ গতিকে এইবোৰ কথা চাগে আজিলৈকে আপুনি কাকো কোৱা নাই কোৱা মেনেজাৰ এইবোৰ কথা কোৱা নাই এই তাৰ মাজতে এই যিটো কৰিঅ'গ্ৰাফাৰ যিটো নৃত্য পৰিচালক এই জাৰ্ণিটো কেনেকৈ ষ্টাৰ্ট হ'ল আপোনাৰ নাচি পেলাই ভাল পাইছিলোঁ মহা বদমাছ আছিলোঁ পঢ়া শুনাত মন চন নাই নাচি বিৰাট ভাল পাইছিলোঁ নাচিবলৈ পালে একো নালাগে আৰু তেনেকুৱা আছিলে আৰু বহুত সৰুৰ পৰাই মই নাচিছোঁ সেইটো ক্ষেত্ৰত তেনেকৈ গৈ এটা সময়ত বৰষাক লগ পালোঁ হেঙেৰাবাৰী বিহু সন্মিলন হয় আৰু গোটেই গুৱাহাটীৰ ভিতৰত প্ৰথম বিহু সন্মিলনখন তাতেই হয় বহাগী আদৰণি হয় 9-10-11 হয় কেতিয়াবা 11-12 9-10-11 হয় প্ৰায় মানে গৰু বিহুৰ আগদিনাখন আমাৰ তাত বিহু শেষ হয় আৰু সেই তেনেকৈ বৰষাক লগ পাইছিলোঁ বৰষাক লগ পাই পেলাই তেতিয়া এটা ঘনিষ্ঠতা গঢ়ি উঠিছিল ভাল বন্ধুত্ব গঢ়ি উঠিছিলে সেইটো সময়ত তাৰপাছতেই সিহঁতৰ ঘৰলৈ অহা যোৱা হৈছিলে মোৰ তাইক লগ কৰিবলৈ যাওঁ কেতিয়াবা তেতিয়া সেই ৰাজা আংকলে অশোক কুমাৰ বিষয়া তেখেতৰ বেনাৰত গুৱাহাটী দূৰদৰ্শনৰ কাৰণে হেৰিৰ কাম হৈছিলে এয়া গানৰ ওপৰত আধাৰিত কিছুমান চিৰিয়েল আছিলে তেতিয়া স্বৰ্গম বুলি এখন আছিলে আৰু খুব পপুলাৰ আছিলে স্বৰ্গম আছিলে PPCৰ কাৰণে
নৰ্থ ইষ্টৰ আৰু তাৰপিছতে এখন কৰিছিলে গগনা বুলি গগনাখন দূৰদৰ্শনৰ কাৰণে আছিলে সেই তেনেকৈ তাত নাচিবলৈ আৰম্ভ কৰিলোঁ এজ এ বেকগ্ৰাউণ্ড ডান্সাৰ তাই এংকাৰিং কৰে তাই নাচেও গায়ো নাচেও আৰু তাই এংকাৰিঙো কৰে সেই অনুষ্ঠানটো তাৰপিছত লাহেকৈ সেই চিনেমা হ'ল চিনেমা সময়তে সেই অসীম দাহঁতক লগ পালোঁ অসীম দাৰ লগত কাম কৰি থাকোঁতে আহি পেলাই জিনিবাক লগ পালোঁ জিনি মহলীয়া চ' জিনিবাক লগ পাওঁতে জিনিবাই কাম চাই পেলাই ভাল পাইছিলে বা নাচা মেলাবিলাক ভাল আছিলে চিনচিয়াৰ আছিলোঁ কিন্তু দেই সেইটো কিন্তু একদম এতিয়াও কৈছোঁ এতিয়াও চিনচিয়াৰ মই আগতেও চিনচিয়াৰ আছিলোঁ কামটো কৰিলে ভালকৈ কৰিম নকৰিলে কিন্তু নকৰোঁ আৰু যদি নকৰোঁ বুলি যদি ক'লোঁ নহয় সেইটো কাৰো তাগত নাই তাৰমানে কৰাবৰ কাৰণে সেইটো আৰু হেৰি এইটো মই আগতেও শুনিছোঁ মানে তোমাৰ হেৰিটো কিমান মানে ফাৰ্ষ্ট এতিয়া গম পাইছেনে কেজুৱেল টক কেনেকৈ হৈছে সি প্ৰথমতে ক'লে আপুনি এতিয়া সি হ'ল তুমি কিন্তু সি মোক সদায় তুমি বুলিয়ে কয় মই তাক তয়ো কওঁ তুমিও কওঁ বুলি ক'লে ওলাই যায় আমি বহুত দিনৰ পৰা আৰু এইটো একো বেয়া পাবলগীয়া কথা নহয় বা ভুল ধৰিব লগা কথাও নহয় মই সেইটো কাৰণে কৈ দিছোঁ কাৰণ কিয় পেছাত তাৰ হেৰিটো হ'ল তাৰ বৃত্তিটো একেবাৰে বেলেগ মোৰো বেলেগ আৰু আমি ইন ফ্ৰণ্ট অফ কেমেৰা যেতিয়া থাকোঁ সদায় আপুনি বুলি সম্বোধন কৰে সি মোক কিন্তু আজি যিহেতু কেজুৱেল টক মই তাক কম বুলি হৈছিল যে আমি তই মইকে কথা পাতোঁ দিয়ে ভাল লাগিব কথা পাতি পেলাই কিন্তু কথা এটা হয় আমি এইটো যোনটো কণ্ডিশ্যন হয় এইটো এটা সাধাৰণ মই যে এই ফৰ্মেলি যে ইণ্টাৰভিউ কৰিম মোক ভাবাই নাই সেইটো কাৰণে আৰু মোৰ ৰবিদাৰ লগত হয় এইটো বস্তু ৰবিদা মই এতিয়াও তাৰমানে ইমান বছৰ হ'ল ৰবিদাৰ লগত চিনাকি বা ৰবিদাৰ লগত কাম কৰা ৰবিদাক কেতিয়াবা মই কওঁ আপুনি কেতিয়াবা কওঁ মই তুমি ৰবিদাক আগতে মই আপুনি বুলি মাতিছিলোঁ তাৰপিছত এদিন মই ৰবিদাক কৈছোঁ ৰবিদা মই তুমি বুলি মাতিম নেকি তোমাক যদি মই তুমি বুলি মাতোঁ খুব নিজৰ নিশ্চয় হৈছে মাতিবি আকৌ তই পোৱালি এনেকৈ কয় এতিয়াও পোৱালি বুলিয়ে মাতোঁ ৰবিদাক তাৰপিছতে সেই গৈ বহুত যদি মানুহ থাকে আপুনি তাৰপিছত ৰবিদাই চাই আকৌ আপুনি পালিগৈ এনেকৈ কয় তাৰমানে এইটো হৈ যায় ফাৰ্ষ্ট কি আছিলে তাৰপিছত তেনেকৈ গৈ সেই জিনিবাক লগ পালোঁ জিনিবাৰ লগত এছিষ্ট কৰিলোঁ মই গতিকে কোৰিঅ'গ্ৰাফীৰ গুৰু বুলি ক'বলৈ হ'লে জিনি মহলীয়া মোৰ গুৰু আৰু কোৰিঅ'গ্ৰাফাৰ হোৱাটো এটা মানে বিৰাট ডাঙৰ কাকতলীয় সংযোগ তাৰমানে মই জীৱনত কেতিয়াও ভবা নাই মই কোৰিঅ'গ্ৰাফাৰ হ'ম বুলি নাচিহে ভাল পাওঁ আৰু নাচনি নাচিব লাগে আৰু এটা কিন্তু মনত আছে আপোনালোকেও চাইছে কিন্তু মই কথাটো কৈ দিছোঁ এই জানমণিখনৰ এটা চিন আছিলে যে জাকৈ মাৰিবলৈ যা এনেকৈ কঁকাল ভাঙিম বুলি কৈছিলে কোম ফুটাই দিম বুলি কৈ যায় এই কি কঁকাল ভাঙিছা কোম ফুটাই দিম গান নেত্ৰ যে কৈছিলে যে মানে বটালি মাৰি কঁকালৰ কোম চিধা কৰি দিম বুলি কয় পৰে আৰু মোক বহুতে ভাবিছিলে মই অৰুণদাৰ ল'ৰা বুলি ক'ৰবাত যদি শ্বুটিং কৰিবলৈ যাওঁ সেইটো সময়ত তেতিয়া সুধে দেউতা অহা নাই মই প্ৰথমতে কনফিউজ হৈছোঁ দেউতা অহা নাই সেই তেতিয়া মানে আফটাৰ জানমণি হোৱাৰ পিছত আৰু চতিয়া তেতিয়া চাইডে যাওঁ শ্বুটিং কৰিবলৈ চতিয়াখনতো নিজৰ ঘৰৰ নিচিনা হৈ থাকিলে বহুত মানুহ আছে চতিয়া তেতিয়া মাঘত মামনি বিয়া প্ৰথম চিনেমা মোৰ প্ৰথম কৰিছা ন আছিলে বৰষা আছিলে নয়ন নিৰ্বাণ আছিলে হিৰো তাৰপিছতে বৰষা বাৰু তোমাৰ মানে সম্পৰ্কটোতো বহুত বেলেগ এইটো এটা বেলেগ ধৰণৰ সম্পৰ্ক সেইটো মানে তোমাৰ কবিতাত প্ৰকাশ পাইছে বৰষা বা বিষয়ে বৰষা তোক যে মই পাইছিলোঁ জন্মদিনত যে এটা কবিতা আৰু সঁচাকৈ কৈছোঁ যদি মই বৰষাক নাপালোহেঁতেন চাগে আজি এইটো পৰ্যায়ত মই মানুহৰ মাজত চাগে থাকিব নোৱাৰিলোহেঁতেন গতিকে আমাৰ সম্পৰ্কটো ক'বলৈ গ'লে মানে কি বুলি ক'ম তাৰমানে তাইক মই বন্ধু তাই গাইড তাই ফিলচফাৰ তাই মস্ত কাজিয়াও কৰে মোৰ লগত ময়ো কৰোঁ বাৰু অকল তাই নহয় আমাৰ কাজিয়াটো বা সিহঁতৰ প্ৰডাকশ্যন আজিলৈকে যিমান বাৰ চিনেমা কৰিছে আমি সিমান বাৰেই কাজিয়া কৰিছোঁ তাৰমানে দুয়োটাই এনেকুৱা অৱস্থা আগফালদি যদি তাইক সোমাব পিছফালদি ওলাই আহোঁ এনেকুৱা ধৰণৰ কাজিয়াও গৈছে 3 মাহ 4 মাহ নোমোটাকেও আমাৰ দিন গৈছে লাষ্ট আমি এখন কাজিয়া কৰিছোঁ খেলৰ সময়ত খেল চিনেমাখন গ'লোঁ কেলৈ নাযাম বাৰু ইছৰাম নিজৰ বেষ্ট ফ্ৰেণ্ডৰ বিয়া কিয় নাযাম দেখিছোঁ নাচাও দেখিছোঁ বাৰু এইবোৰ কথা এতিয়া নকওঁ কিন্তু মানে কি এতিয়া কোৰিঅ'গ্ৰাফটো চলি আছে এনে যোগাযোগ আছেনে আছে আৰু আটাইতকৈ ভাল লগা দিশটো কি তাইৰ বিয়াখনত আমি প্ৰায়ে মন কৰোঁ ন তোমালোকৰ লগত হৈছেনে মানে মই নাজানো মোৰ লগত প্ৰায়ে হৈছিলে এনেকুৱা যে আমি 3-4টামান ভাল বন্ধু আৰু গোটেই এটা বেলেগ বণ্ডিং মানে তাৰ পাছতে কাৰোবাৰ প্ৰেম হৈ গ'ল আমি বাদ পৰিলোঁ আৰু তাৰমানে সেই প্ৰেমতে মজগুল হ'ল আৰু প্ৰেম যেতিয়া কিবা এটা খুটখাট লাগিল তেতিয়া কিন্তু কাণটো লাগে আৰু জানো উদয়া মোগল তামোগল চ' এই ক্ষেত্ৰত এইটো কাৰণে মই কৈছোঁ যে মানুহৰ যেতিয়া ভাল পোৱা হয় মানুহৰ যেতিয়া প্ৰেম হয় ন তেতিয়া মানুহৰ বস্তুবিলাক আৰু যোগাত্মক হয় তাৰমানে মানুহবিলাক গোট খায় ন গতিকে মই এটা বস্তুৱে ক'ব বিচাৰিছোঁ যে বৰষা মোৰ খুব ভাল বন্ধু বৰষাৰ জৰিয়তে মই মানে ভাস্কৰৰ নিচিনা আৰু এটা ভাল বন্ধু জীৱনত লগ পালোঁ তাৰমানে সেইটো মানে বিৰাট ডাঙৰ কথা মোৰ কাৰণে মই কেতিয়াও ভবা নাছিলোঁ যে আমাৰ লগত ভাস্কৰো এনেকুৱা ধৰণৰ এটা ল'ৰা হ'ব এনেকুৱা এটা বণ্ডিং হ'ব বুলি আৰু আটাইতকৈ ডাঙৰ কথা
মোৰ ভাল লগা বিষয় মই সেইকাৰণে শ্বেয়াৰ কৰিব খুজিছোঁ বিয়া গ'ল বিয়াখনত আমি লাগি থাকিলোঁ তাৰপিছতে সিহঁতি কেইদিনমান পিছত ফুৰিবলৈ গৈছে দুইটা গ'ল সিহঁতি ফুৰিবলৈ যোৱাৰ পাছত সিহঁতৰ মধুচন্দ্ৰিকা মানে হানিমুনত সিহঁতি গুচি গ'ল যোৱাৰ পিছত মই আপাৰ আছামৰ পৰা আহি আছিলোঁ মই বেলেগ এটা কামৰ কাৰণে ফোনটো দেখিছোঁ বৰষাই ফোন কৰিছে মই ফোনটো উঠালোঁ তাৰপিছত কি খবৰটো তাৰপিছতে তাই আৰু ক'ত ঘূৰি ফুৰিছ তই এনেকৈ কৈছে তইতো গুৱাহাটীত কেতিয়াও নাই মই কৈছোঁ নাই মই এনেকৈ বোলো হেৰিলৈ গৈছিলোঁ যোৰহাট গৈছিলোঁ মই যোৰহাটৰ ফালৰ পৰা মই বেক কৰিছোঁ মই ভাবিছিলোঁ বোলো আহোঁতে তহঁতৰ তাত সোমাই আহিম বুলি কাৰণ কিয় তেতিয়া সিহঁতি গুৱাহাটী শ্বিফ্ট হোৱা নাই ভনীয়েক আছিলে তাত কিন্তু সন্ধ্যা মানে মই এইফালে সোনকালে আহি পেলাই পাবলৈ মই সোমাবলৈ নহ'লেগৈ তাৰমানে নাই কথা তাৰপিছত মোক কৈছে ইহে মোক কৈছে আমালৈ ফোন কৰি থাকে খবৰ চবৰ লৈ থাকে এইটো আমি বহুত দিন হ'ল তালৈ খবৰে লোৱা নাই তালৈ ফোন এটা কৰাচোন মানে ভাস্কৰ তাৰপৰা মোক কৈছে সেইকাৰণে তাই যে এই ভাস্কৰ বোলা মানুহটো ভাল বুজিছ সিহে মনত পেলাই দিছে মোক তোলে যে ফোন এটা কৰিবলৈ সিয়ে মই কথা পাতিলোঁ কথা পাতোঁতে মই তেতিয়া তাক কৈছোঁ তাকে যে সেইখিনি নিজৰ সময় ন দুজন মানুহে বিয়া পতাৰ পিছত ইজনে সিজনক আৰু ভালকৈ বুজি পাবৰ কাৰণে বা নিজৰ সময় এটা কোৱালিটি টাইম গুৱাহাটীতে ঘৰ ল'লে তাৰপিছতে বিহুতে লৈছে তাই এপ্ৰিলতে ঘৰ লৈছে গতিকে সেই ক্ষেত্ৰত তাৰমানে মই সঁচাকৈ কৈছোঁ যে মই লাকি মই তাকো কৈছোঁ ভাস্কৰক যে তাইৰ জৰিয়তে মই আৰু এটা ভাল বন্ধু মানে গোট খালে মোৰ জীৱনত দৰ্শক বুলি যিসকলে চাই আছে আমাৰ প্ৰগ্ৰেমটো সেইসকলক কৈ দিব বিচাৰিছোঁ মানে উদয়দাৰ বিষয়ে মই এইটো কাৰণে তেখেতৰ লগত অকণমান মানে ফ্ৰেংকলি কথা পাতি আছোঁ মইতো জানো কথাবোৰ কিন্তু আপোনালোকেতো নাজানে অকণমান হেৰিকৈ পাতিলে মানে ভাল বন্ধুত্বসুলভ মনেৰে পাতিলে তেখেতলোকে অলপ কথাবোৰ ওলাই গৈছে দেখিছেনে কথাবোৰ ওলাই গৈছে দেউতাই ঘৰো ল'লে সিহঁতি ধুনীয়াকৈ এইটো পূজাও পাতিলে এইটো গুৱাহাটী তোমাৰ কৰিঅ'গ্ৰাফাৰ যোনটো আছিলে আমিতো গম পাওঁ যে তুমি শিৱসাগৰৰ পৰা আহি গুৱাহাটীত আহিলা গুৱাহাটীৰ পৰা কেনেকৈ কাক লগ পাই কি হ'লা কিন্তু এই যোনটো জাৰ্ণি তোমাৰতো বহুত কষ্ট হৈছে আহিবলৈ তুমি এনেই একেদিনাখনেই বোলে শিৱসাগৰ উদয়শংকৰ গুৱাহাটীত আহি বোলে কঁকালটো হিলাই দিলে কৰিঅ'গ্ৰাফাৰ হৈ গ'ল সেইটোতো নহয় তোমাৰ এই দীঘলীয়া এটা জাৰ্ণি এই মুহূৰ্তত তুমি কৰিঅ'গ্ৰাফাৰ হৈ যিমানখিনি সন্মান পাইছা এই প্ৰতিষ্ঠিত হোৱাৰ টাইমখনত কিছুমানে কয় কৰিঅ'গ্ৰাফাৰ হ'বলৈ আমুক ডান্স কৰিব লাগিব ভাল পঢ়িব লাগিব আমুক কৰিব লাগিব তামুক কৰিব লাগিব এনেকুৱা কিবা আছেনে পঢ়িবতো লাগিবই পঢ়িব লাগিব মানে কিয় আজি যিহেতু টেকনিকেল কাম থাকে কৰিঅ'গ্ৰাফাৰ এজন হোৱাৰ লগে লগে মঞ্চৰ ক্ষেত্ৰত হ'লেও লাইটৰ বিষয়ে জানিব লাগিব মঞ্চৰ বিষয়ে জানিব লাগিব ঠিক তেনেকৈ কেমেৰাৰ সন্মুখতো যদি কৰিঅ'গ্ৰাফি কৰিবলৈ হয় কেমেৰাটোৰ বিষয়ে জানিব লাগিব এজন কৰিঅ'গ্ৰাফাৰ এজন ডাইৰেক্টৰৰ মাজত খুব সাধাৰণ একদম এডাল সৰু সীমাৰেখা আছে তাৰমানে সেই সীমাৰেখাডাল যদি আমি চাবলৈ যাওঁ তেনেহ'লে এজন ডাইৰেক্টৰ এজন কৰিঅ'গ্ৰাফাৰৰ দায়িত্ব প্ৰায় একেই সমানেই গতিকে পঢ়িব লগা থাকে টেকনিকেলি জানিব লগা থাকে নাচিব পাৰিব লাগিব বা নাচিব নোৱাৰিলেও তেওঁ টেকনিকেলি কিন্তু মানে যথেষ্টখিনি জনা হ'ব লাগে সেই জ্ঞানখিনি থকাটো খুব উচিত এজন কৰিঅ'গ্ৰাফাৰ এতিয়া কিবা কাম কৰি আছেনে এতিয়াতো বৰ্তমান একো কাম কৰা নাই মই লাষ্ট লকডাউনৰ আগে গংগা বুলি ছবি এখন কৰিলোঁ সেইখনৰ এতিয়া আমাৰ পষ্ট প্ৰডাকশ্যনৰ কামখিনি আছে কিন্তু এই লকডাউন শেষ হোৱাৰ পিছতেই হয়তো সেইখিনি কাম আমাৰ আৰম্ভ হ'ব একেবাৰে বহুত বেয়া অৱস্থা হৈছে এতিয়া কিন্তু বাপৰে ভাবিব নোৱাৰি মানে সকলোৰে এইটো সময়ত মানসিক স্থিতিটো বিশেষকৈ কাৰণ কিয় যিসকলে আপোনালোকেও চাগে যিসকলে সদায় কাম কৰি থাকে বা সদায় কামলৈ ওলাই যায় তেওঁলোকৰ এটা প্লেনিং এটা থাকে যে এইটো সময়ত উঠিলোঁ এইটো সময়ত কাম কৰিম এইটো সময়ত এনেকৈ কৰিম চ' সেই বস্তুখিনি যেতিয়া হঠাৎ বছৰে বছৰে চলি অহা কাম এটা যেতিয়া হঠাৎ এনেকুৱা হৈছে বৰ দিগদাৰ হয় আৰু এটা বস্তু মই সদায় কৈ আহিছোঁ যে আমি আচলতে কাম কৰি খোৱা মানুহ আমাৰ জমা পুঁজি বুলি ক'বলৈও বৰ দিগদাৰ কিমান জমাম বা কিমান দিনলৈকে জমাই থ'ব পাৰিম সেইটো আমি ক'ব নোৱাৰোঁ তাৰমানে আজি কাম কৰিছোঁ মই যদি কওঁ যে আমি সঁচাকৈ দৈনিক কাম কৰি খোৱা মানুহ গতিকে দৈনিক কাম কৰিলে আমাৰ হাতলৈ এটা পইচা আহে বা সেইখিনি পইচাই দি আমি চবকে চলিব লাগে কিছুমানক চলাব লাগে তেনেকুৱাও কথা থাকে গতিকে যেতিয়া ইনকামটো বন্ধ হৈ গৈছে ইনকামটো বন্ধ হৈ যোৱাৰ লগে লগে মানুহৰ মানসিকভাৱে মানুহ অকণমান ডেফিনেটলি ইমবেলেঞ্চ হ'ব গতিকে চবৰে কিবা এটা মন খুলি পেলাই আমি কৰিব পৰা নাই বা মন খুলি পেলাই কৰিবলৈ চেষ্টা কৰা হৈছে যদিও মনৰ কোনোবা এটা কোণাত চাগে অকণমান হ'লেও ভয় সংশয় বা কিবা এটা আছে য'ত আমি খোল খাব পৰা নাই য'ত সৃষ্টি হ'ব পৰা নাই গতিকে সেই বস্তুবিলাকে ডেফিনেটলি দিগদাৰ কৰিছে সকলোকে কিয় নকৰিব আফটাৰ অল আমি সকলো হিউমেন বিং হয় আমাৰ ভাল পাতি আছোঁ কথা আৰু এই যিটো কৰিঅ'গ্ৰাফাৰ কথাটো ক'লা যিখিনি কষ্ট হ'ল বৰষাক কেনেকৈ লগ পাইছিলা সকলো গম পাইছে কেনেকৈ লগ পাইছিলা বৰষাবাক যদি বৰষাবাই ভিডিঅ'টো কেনেবাকৈ পায়গৈ গম পাবতো তেখেতে পাব
হেৰি কি আছিলে তাৰপিছতে এতিয়া প্ৰশ্ন আকাৰে নহয় দেই এতিয়া এই ফেমিলি মেম্বাৰ যিখিনি আছিলে তোমালোকৰ দেউতা মা জাৰ্ণি তোমাৰ আহি গ'ল এতিয়ালৈকে এই হেৰি পাওঁতে এতিয়া তোমাৰ যিবোৰ অভিনয় জগতৰ যিমানখিনি মানুহ পাইছা গোটেইখিনিৰ পৰা কিমান মৰম গোটেইখিনিৰে কিন্তু তুমি যোনটো ষ্টেণ্ডত আছা ডাঙৰ এতিয়া ভিতালী বা কৰোণাত মৰিলে বহুতখিনি মৰিছে ন মানুহ বহুতখিনি ঢুকাইছে বাপৰে বহুতখিনি ঢুকাইছে মানে চবেই বিতৰ্ক আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে গোটেই ভাল মানুহখিনি যিখিনি থাকিলে হয়তো আৰু কিছুমান ধুনীয়া কাম হ'লহেঁতেন সেইখিনিয়ে গুচি গৈছে তাৰমানে সেইটো আটাইতকৈ ডাঙৰ দুখৰ কথা হৈছে মানে এতিয়া আমাৰ চাবলৈ গ'লে গোটেই কাৰবাৰটো মাজে এইটো কৰোণা নাম লৈছা আৰু নহ'লে কেনেকৈ হ'ব আনি থাকিব লাগিব আনি থাকা মাৰি থাকা এইটো থৈ দিয়ক চাই এতিয়া স্পনচাৰ নকৰে নহয় মোক তোমাকো নকৰে অঁ এই একো নহয় ইয়াতে থাকক এইটো মাৰি লৈছোঁ দেখিছেনে আকৌ কমেণ্ট নকৰিব তলত বোলে আমি বোলে মাৰা নাই বুলি এইবোৰ আনি থৈছোঁ এইবোৰ দেখিছেনে এইবোৰ চব আনি মেলি থৈছোঁ এইটো ক'ভিডৰ আমি মানে পূৰা সজাগতা লৈ কথা পাতি আছোঁ এই বিবেক কিশোৰ এতিয়া তোমাৰ কাম কৰি থকা আপোনাৰ এনেকুৱা কিশোৰ গোটেইখিনিৰে মানে যিহেতু মোক কৈছোঁ এই প্ৰথম ফৰ্মেলি এইটো কথা নক'ব দেই ফৰ্মেলি মই পাতিম বুলিয়েই কৈছোঁ কেজুৱেলি মানে এই গোটেইখিনিৰ ভিতৰতে আছামিজ ইণ্ডাষ্ট্ৰি কাৰ মানে আটাইতকৈ কাম কৰি চবতকৈ ভাল লগা ভালটো গোটেই সোপাৰ লগতে লাগে কাৰণ কিয় চবৰে কাম কৰাৰ মানে হেৰিবিলাক বেলেগ কিছুমানে উৎপতীয়াকৈ কাম কৰে কিছুমানে ভয় কৰি কাম কৰে ই কিমান উৎপতীয়া সেইটো অকল মইহে জানো সি কিমান জ্বলাই খায় মোক তাক কথা এটা ক'ব লাগিলে সমাজৰ চলা বাধ্যবাধকতা কিছুমান থাকে সেইবোৰক অকণমান সেইটো বেলেগ কথা তাৰ বাহিৰে গৈছিলেই তেখেত একদম বাধ্যবাধকতা একো ক'বই নোৱাৰে সি কেপশ্যনে বনাই দিয়ে মোৰ ওপৰত এইটো মৰম বুলি কয় মৰম বেছি মৰমে মূৰত ধৰে উদয়দাক মৰম দি যাব দেই এইটো কথা মই মাজতে কৈ দিছোঁ উদয়দাক বহুতখিনি কষ্ট কৰি এইটো জেগাত ষ্টেণ্ড হৈছে আৰু সকলোৱে যিটো মৰম কৰেই আৰু মানুহৰ ৰাইজৰ যিখিনি মৰম সেইটোৱে হৈছে আটাইতকৈ ডাঙৰ কথা আৰু এটা কথা দেই মই উদয়দাক লগ পাবলৈ বহুত মানুহ ৰৈ থাকে বহুত মানুহ আহে বহুত মানুহ ৰৈ থাকে কিন্তু মই আহিলে ইমান ভাগ্য ভাল কোনো মানুহ নাথাকে এইটো এটা ডাঙৰ কথা সেইকাৰণে লকডাউন বাছি লৈছে এই কমটি বস্তু এটা কথা মই আজি লকডাউনত আহিছোঁ উদয়দা পূৰা ফ্ৰী আছে আমি সুন্দৰকৈ আপোনালোকৰ বাবে যিটো আহিম বুলি উদয়দা দিছে ভিডিঅ'টো আমি দিছোঁ আপলোড কৰিছোঁ আৰু সকলোৱে গ্ৰহণ কৰিছে চাইছে মোৰ এটা কথা ভাল লাগিছে মই ইউটিউবত একো নাজানো আপোনাৰ ইউটিউব চেনেল আছে 2.5 লাখ ছাবস্ক্ৰাইবাৰ উদয়দা 2.5 লাখ ছাবস্ক্ৰাইবাৰ মৰম দি থৈছে এইটো মানুহক অলপ মৰম কৰে অসমৰ মানুহে গতিকে সেইখনেই যি ইয়াত লিখা আছে সেয়ে যথেষ্ট বহুত সুখী মই টকা পইচা নাথাকিলেও সঁচাকৈ সেইটো টকা পইচা নাথাকিলে ছাবস্ক্ৰাইবাৰ নহয় টকা পইচা নাথাকিলেও মানুহৰ মৰমখিনি কিন্তু বহুত ডাঙৰ কথা আজি ঈশ্বৰে কৰাত যিমানখিনি মানুহৰ পৰা মৰম পাইছোঁ নহয় সেইটো কিন্তু সপোনতো ভবা নাছিলোঁ গতিকে বস্তুবিলাক তেনেকুৱা তুমি যিমান মৰম দিবা মানুহক সেই মৰমখিনি আকৌ কিন্তু তেতিয়া ঈশ্বৰে এটা কথা কৈছা তুমি কি চাইছোঁ মানে তোমাৰ সপোন এটা এইটো একদম বহুত দুখৰ কথা কিন্তু তুমি কেনেকৈ আগৰ লকডাউনটো তোমাৰ স্কুলখন চাওঁ হাতৰ পৰা সেইটো কথা ক'লে তোমাৰ বোলে গা নোম কিয়ৰি যায় আৰু নেক্সট কথা এই ঝংকাৰৰ সৃষ্টিটো কেনেকৈ হ'ল তোমাৰ জীৱনৰ এটা ড্ৰিম বুলি ছাকচেছ ইয়ৰ ড্ৰিম বুলি যিটো শব্দ আছে সেইটো চাগে ঝংকাৰখন ঝংকাৰ আৰু একো নাই তাৰ বাহিৰে মোৰ জীৱনত কিন্তু চাবলৈ গ'লে আমি কৈ আছিলোঁ গোটেই প্ৰায় কাৰ লগত কাম কৰি ভাল লাগে কাম কৰি তাৰপৰা গৈ পেলাই ঝংকাৰ পালে যিয়ে নহওক মই কৈছোঁ যে সকলোৰে লগতে কাম কৰি পেলাই ভাল পাওঁ সকলোৰে কাম কৰাৰ হেৰিবিলাক বেলেগ চব জুপকে নাই থকা এতিয়া যদি ঝংকাৰৰ কথাটো কওঁ ঝংকাৰ আচলতে চাবলৈ গ'লে মই বহুত বছৰৰ আগতে তেতিয়া মই ক্লাছ 8-9 মানত হ'ম আমি তেতিয়া সেই সৰু সুৰা কম্পিটিশ্যন কিছুমান হয় সেয়া হয় নৃত্যৰ সেই তেনেকৈ কিবা এটা নাম দিব লাগে তেতিয়া ঝংকাৰ নামটো ঘপককৈ মনলৈ আহিছিলে ঝংকাৰ শব্দটো হ'ল কি ঝংকাৰিত হয় তাৰমানে যিটো আলোড়ন সৃষ্টি কৰা ঝংকাৰ যিটো মানে হেৰিৰ নটৰাজৰ ভৰি যেতিয়া বোলে পৰিছিলে যেতিয়া শিৱ যেতিয়া তাণ্ডৱ নাচিছিলে তেতিয়া সেই তাণ্ডৱত ভৰিখন যেতিয়া মানে পৰি পেলাই এটা যিটো শব্দ হৈছে সেইটোৱে হ'ল ঝংকাৰ হয় তাৰমানে সেই ঝংকাৰ শব্দটো কিবা এটা ভাল লাগিছিলে কাৰণে ঝংকাৰ থ'লোঁ কিন্তু ঝংকাৰেই যে আহি পেলাই জীৱনৰ সপোন হ'ব মই কেতিয়াও ভবা নাছিলোঁ আৰু ঝংকাৰ মানে অকল স্কুল বুলি নহয় ঝংকাৰখন মোৰ কাৰণে আৱেগ মোৰ কাৰণে মৰম মোৰ কাৰণে চব জীৱনৰ ছাকচেছ এতিয়াও হোৱা নাই কাৰণ কিয় ঝংকাৰৰ সপোনটো মোৰ বেলেগ ধৰণৰ মোৰ এটুকুৰা মাটি লাগে য'ত ঝংকাৰৰ এটা নিগাজী এটা ঘৰ হ'ব
এটা ঝংকাৰৰ বিল্ডিং এটা হ'ব মই এইখিনিতে কৈ দিওঁ নে কথাটো ঝংকাৰখন আমাৰ একচুৱেলি উদয়দাই পৰিচালনা কৰি আছে আৰু তেখেতৰ স্কুলে হয় কিন্তু ভাড়ালৈ আছে না ভাড়াত আছে এতিয়া উদয়দাৰ ড্ৰিম এইটো যে নিজাববীয়াকৈ নিজৰ এটুকুৰা মাটিত তাত এটা অডিটৰিয়াম থাকিব লগতে চবতে বেলেগ বেলেগ সাউণ্ড প্ৰুফ এনেকুৱা ক্লাছৰুম থাকিব ৰুম এটা বেলেগকৈ বনাবা কিয় তাত আমি ইণ্টাৰভিউ ল'ব ইণ্টাৰভিউ ৰুম নহয় এটা ষ্টুডিঅ' থাকিব সৰুকৈ তাৰপিছত সাউণ্ড প্ৰুফ এনেকুৱা ৰুম থাকিলে য'ত ক'ৰবাত যদি ক্লাছিকেল ডান্সৰ কাৰণে এটা ছেগমেণ্ট বেলেগ সেইটো বেলেগ ৰুম তাৰপিছতে ৱেষ্টাৰ্ণখিনিৰ কাৰণে এটা বেলেগ ৰুম তাৰপিছতে বেলেগবিলাক আমাৰ যিবিলাক এতিয়া ফৰ্মবিলাক আহি আছে সেই ফৰ্মবিলাকৰ মানে প্ৰত্যেকটো সুকীয়াকৈ যেনেকৈ এখন স্কুল বা কলেজত যেনেকৈ বেলেগ বেলেগ শ্ৰেণী কোঠা থাকে সেই তেনেকৈ এটা মানে প্ৰজেক্ট কৰাৰ মোৰ বিৰাট ইচ্ছা আছে সোনকালে পূৰণ হ'ব এইটো আশা ৰাইজে আশীৰ্বাদ কৰিব আৰু সকলোৱে ইমান দিন আশীৰ্বাদ কৰি আছে তাৰ বিনিময়তে আপুনি সেইটো হয় আজি ঝংকাৰৰ প্ৰতি প্ৰত্যেকজন ল'ৰা ছোৱালীৰ মোৰ স্কুলত থকা যিমানখিনি অভিভাৱক আছে এইটো ভিডিঅ'ৰ জৰিয়তে মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোককো কাৰণ কিয় তেওঁলোকৰ যিটো মৰম বা ল'ৰা ছোৱালীখিনিৰ যিটো আৱেগ এইখন লৈ পেলাই মানে মই ভাবিব নোৱাৰোঁ তাৰমানে মই এটা কথা কৈছোঁ আগতেও যিটো মই আপোনাৰ স্কুলত বিহুৰ সময়ত নিউজ কৰিছোঁ আৰু সেই সময়ত আহোঁতে লকডাউন টাইম বিহু মানে তেতিয়াতো চলি আছে ন তথাপিও সাৱধানতা অৱলম্বন কৰি গোটেই অনলাইন গোটেই ভৰ্তি ল'ৰা ছোৱালীবিলাক আহে সিহঁতক সেই থাৰ্মেল দি পেলাই মই জোখোঁ চেনিটাইজাৰ সিহঁতি গোটেই নিজৰ খোৱা বস্তুবিলাক লৈ আহে পেৰেণ্টছখিনিয়ে থৈ যায় সিহঁতক সেয়া কৰি পেলাই এটা বেটছ যায় কিমান মানুহ এটা বেটছ ওলাই যায় আকৌ চেনিটাইজ কৰোঁ নিজে গোটেই আকৌ চেনিটাইজ কৰিলোঁ কৰি পেলাই আকৌ 1 ঘণ্টা 1.5 ঘণ্টা পিছত আকৌ ক্লাছ হয় সেইটো ক্লাছ গ'ল আকৌ চেনিটাইজ কৰিছোঁ সেইটোৱে মৰম সেইখিনিয়ে মৰম আৰু আমি ভবাই নাই ৱৰ্কশ্বপ বুলি কওঁতে এইবাৰ যে এনেকুৱা ধৰণে মানুহ হ'ব কাৰণ খোলা থাকোঁতে ইমান মানুহ নহয় বন্ধৰ সময়ত মানে গোলাঘাট তিনিচুকীয়া এফালে ধেমাজি লখিমপুৰ তেনেকুৱা জেগাৰ পৰা মানুহ গুচি আহিছে মই ফেচবুকত পাইছিলোঁ ভিডিঅ' যোনটো আমি এনেকৈ কৰ্মশালা এটা দিছোঁ আপোনালোকে আহিব যোগাযোগ কৰিব মই তেতিয়া ভাবিছোঁ এই সময়ছোৱাত আহিব জানো ময়ো ভাবিছোঁ মইতো ভাবিছোঁ কিমান হ'ব খুব বেছি 20-25 জনমান হ'ব ল'ৰা ছোৱালী তাৰপিছতে অনলাইন কৰি মই ক'লোঁ অনলাইন বন্ধ কৰি দিওঁ বুলি তেতিয়া বহুত পেৰেণ্টছে কৈছে যে আপোনালোকে একদম অনলাইনটো বন্ধ কৰি নিদিব আমি মানে একেবাৰতে যাম দুবাৰটো অহা যোৱা কৰিব নোৱাৰোঁ গতিকে গুৱাহাটী একেবাৰতে যাম আৰু থাকিবৰ কাৰণে অসুবিধা নাই ঘৰুৱা মানুহ আছে কিন্তু আমি গৈ পেলাই জইন কৰিম তেনেকৈ গৈ 130টা নে কিমান ল'ৰা ছোৱালী হৈছিলে টোটেল মই ভিডিঅ'টো দিম আৰু সেইসকল পিতৃ মাতৃয়ে যদি ভিডিঅ'টো পায়গৈ তেখেতলোকৰ কাষত এটা কথা জনাম উদয়দাৰ যিখিনি আহ্বান আছিলে যে জইন কৰক বুলি যিটো আহ্বান বুলি ভিডিঅ' বনাইছিলে সেইটো আশা কৰা নাছিলে একদম কৰা নাই আপোনালোকে যিদৰে মৰম দিলে তেখেতলোকৰ ৱৰ্কশ্বপটো সফল কৰিলে প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনৰ পৰা আদি কৰি মই আহি চাইছোঁ আৰু প্ৰথমতে আমি কৰিছোঁ মডাৰ্ণ ডান্সৰ এটা ৱৰ্কশ্বপ মডাৰ্ণ ডান্স মানে ক্ৰিয়েটিভ অসমীয়া গানৰ ক্ৰিয়েটিভ ডান্স অসমীয়া গানৰ শৈলীত আমি সেয়া কৰিলোঁ সেইটোতো হ'লেই সেইটো কৰি এসপ্তাহ 5 দিনৰ তেনেকুৱাহে আছিলে ৱৰ্কশ্বপটো 2 দিনতে পেৰেণ্টছখিনিয়ে কৈছে বিহু ৱৰ্কশ্বপ নকৰে নেকি মই ৰ'ব মই এতিয়ালৈকে ভবা নাই বিহুটোতো লাগিব বোলো চাই লওঁ কেনেকৈ কি কৰিব পাৰি তাৰপিছত যোনদিনাখন ইটো ৱৰ্কশ্বপ শেষ হৈছে সেইদিনাখন একদম বহীত লিষ্ট আউট কৰি পেলাই সেইদিনাখন লিষ্টতে 45টামান নাম হ'লেই তাৰমানে লগালগ আকৌ 2 সপ্তাহ নে এসপ্তাহ পিছত আমি বিহু ৱৰ্কশ্বপটো কৰিছোঁ আৰু বিহুৰ ৱৰ্কশ্বপটোতো সকলো আহি পেলাই বিশেষকৈ গুৱাহাটীৰ মহিলাখিনি দেই যিসকল বিবাহিত মহিলা আছিলে ইমান যথেষ্ট বয়সস্থ যিখিনি মহিলা আছিলে বিবাহিত তেওঁলোকে মানে সুধিছে যে আমাৰোতো নাচিবলৈ মন যায় আমাক লৈ পেলাই কোনেও একো নকৰে কিবা এটা ভাবকচোন তেওঁলোকক লৈ পেলাই যেতিয়া কৰিলোঁ ইমান হেঁপাহ নাচিবলৈ মানে তেওঁলোকৰ যিটো উৎসাহত আহি পেলাই নাচিছেহি নহয় ভাবিব নোৱাৰি আছে আমাৰ এতিয়াও 2টা গ্ৰুপ আছে ৱৰ্কশ্বপৰ গ্ৰুপ বুলি 2টা হোৱাটছআপত গ্ৰুপ আছে এতিয়াও তেওঁলোকে তাত বিহু ভিডিঅ' পঠিয়াই কোনোবাই এনেকুৱা মানে ডেফিনেটলি দিম আৰু ভাল পাব তেওঁলোকে চাই পেলাই মই জানো এই লকডাউনৰ পিছতে আপোনাকো লগ পোৱা নাই আপোনালোকৰ দেখিছে কেনেকৈ পাব্লিচিটি লৈছে মোৰ পৰা পাব্লিচিটি নহয় এইটো লাগিবই কাৰণ কি মই প্ৰথমে কৈছোঁ যে মই একেবাৰে ইউটিউবত নতুন গতিকে আপোনালোক আছে অগ্ৰজ দেখুৱাই দিব আৰু ভাল লাগিছে এইটো কাৰণে কেজুৱেলি মানুহে কথা পাতিবলৈ খুব কমটি সুযোগ পায় আমি পাতিছোঁ এইকাৰণে লকডাউনত ইমান বৰ হৈ আমি এটা পইণ্টকে আৰু এটা জেগাত গৈ পেলাই মানুহৰ আমাৰ সঁচাকৈ সকলোৰে ব্ৰেইনবিলাকে কাম নকৰা নিচিনা হয় বহুত ষ্ট্ৰেছ হৈছে মানুহৰ গতিকে লাইফটোতো আমি আগুৱাই যাবই লাগিব ন আৰু প্ৰত্যেকটো প্ৰব্লেমৰে এটা নহয় এটা মানে চলিউশ্যন আছে আমি খালি অকণমান ধৈৰ্য সহকাৰে যদি
বস্তুটো অকণমান চিন্তা কৰোঁ তেনেহ'লে তাৰ ওলাবই কাৰণ কিয় এখন দুৱাৰ য'ত বন্ধ হৈছে তাৰপৰা 4খন দুৱাৰ ওলায় কেতিয়াও শেষ হৈ যাব নোৱাৰে দি এণ্ড কেতিয়াও হ'ব নোৱাৰে যেতিয়ালৈকে ঈশ্বৰে নকৰে দি এণ্ড কেতিয়া হয় চিনেমা এখন হ'ব পাৰে কাৰণ কি যিমানলৈকে আছিলে সিমানটোলৈকে সেই সময়খিনি কিন্তু লাইফ হেজ টু গ' অন আৰু মই বিশ্বাস কৰোঁ শ্ব' মাষ্ট গ' অন হৈ গৈ থাকিব লাগিব নিৰৱধি আমি বৈ থাকিব লাগিব জীৱনটো ধুনীয়াকৈ কি হয় দেখা যাব মই সেইদিনাখন ফেচবুকত তাকে লিখিছোঁ মোক বহুতে সুধি আছিলে কৈ আছিলে যে আপুনি কি ভাবিছে কি কৰিছে একো নাই কোৱা এবাৰ যোৱাবাৰ আপুনি বহুবাৰ মানে ফেচবুকত লাইভ আহিছিলে কৈছিলে কথাখিনি ভাল লাগিছিলে তেতিয়া মই লিখিছোঁ ফেচবুকত যে মই ধৰি লৈছোঁ সঁচাকৈ কৈছোঁ মই এনেকৈ ধৰি লৈছোঁ যে এটুকুৰা মই অচিনা জেগালৈ গৈ আছোঁ তাত গৈ পেলাই কি আছে কি নাই মই একো নাজানো কিন্তু তাত যিখিনি চ'ৰ্চ থাকিব সেই চ'ৰ্চখিনিয়ে নিজৰ কৰি লৈ পেলাই তাৰ পৰাই আকৌ নতুনকৈ আৰম্ভ কৰিবলৈ চেষ্টা কৰিম গুৱাহাটীত বহুত গৰম বহুত বেছি গৰম পৰিছে আৰু সকলোকে এটা কথা কওঁ উদয়দাৰ যিটো জাৰ্ণি এটা যিটো কথা ক'লে মই তেখেতক মই পইণ্ট আউট কৰি কথা কোৱা নাই কিন্তু মই তেখেতৰ পইণ্টটো ধৰি লৈছোঁ তেখেতৰ যিটো ড্ৰিম যে তেখেতৰ ঝংকাৰখন খুব সুন্দৰ জেগাত বহাব নিজেই বহাব এটুকুৰা মাটি চাই কিন্তু এই যিটো মৰম এই যিসকল ল'ৰা ছোৱালীৰ মৰম সেই আশীৰ্বাদটো কিন্তু সেই স্থানলৈকেও বিয়পিব বহুতলৈকে যাব কিন্তু সেই আশাটো আপোনাৰ পূৰণ হ'বই কাৰণ কি সেইসকলৰ আশীৰ্বাদ যে আছে ৱৰ্কশ্বপ সেইটো হয় 100জনৰ আশাত 300জন যেতিয়া মানুহ হয় মোৰ কাৰণে বহুত ডাঙৰ কথা তাৰমানে সেইটো বহুত ডাঙৰ কথা আৰু সকলোৱে যেতিয়া কেতিয়াবা ঝংকাৰৰ পুৰণি ফটো এখন লৈ পেলাই যেতিয়া লিখে যে আই মিছ মাই ছেকেণ্ড হোম সকলোৰে কাৰণে এইখন মানে ছেকেণ্ড হোম তাৰমানে দ্বিতীয় ঘৰ এখন ইয়ালৈ আহিলে তেওঁলোকে কয় ইমান পজিটিভ ফিল হয় ইমান ভাল লাগে ইয়ালৈ আহিলে আৰু ল'ৰা ছোৱালীখিনি মই গালি পাৰি পেলাই ইয়াৰ পৰা পঠিয়াব নোৱাৰোঁ মাক দেউতাকেও গালি পাৰি পেলাই নিব নোৱাৰে ব'ল যাওঁ অলপ সময় কৰি 7টা বজাত ক্লাছ শেষ হয় 7:30 8টালৈকে সিহঁতি ইয়াত থাকে নাযায় তাৰমানে অহাৰ পিছত সিহঁতি তেনেকুৱা হয় আৰু কথা ক'লে শুনে নাচিবলৈও আহে ঠিক যেনেকৈ যদি ঘৰত কিবা এটা সিহঁতি কৰা নাই মাকহঁতে মোক কয় ক'বাচোন আপুনি ক'লে ছাৰ শুনিব কিছুমানে তুমি বুলি কয় মোক কিছুমানে আপুনি বুলি কয় যদি মই কওঁ সিহঁতক যে পঢ়া শুনাটো ভালকৈ কৰিব লাগিব দিয়া মোক তাৰমানে কৰিম কিন্তু এটা কথা বহুতে এনেকুৱা প্ৰব্লেম হয় এটা ডাঙৰ প্ৰব্লেম হৈছে যে আপোনাৰ লগত যোগাযোগ কৰিব বিচাৰে আপোনাৰ স্কুলত আহিব বিচাৰে ডান্স শিকিব বিচাৰে কিন্তু নোৱাৰে এই যদি কথাটো কৈ দিয়ে অলপ কেনেকৈ আপোনাৰ লগত যোগাযোগ কৰিবলৈ মই ফেচবুকত মোৰ যিটো একাউণ্ট আছে মই তাতো মোৰ নাম্বাৰটো দি থৈছোঁ কাৰণ কিয় এনেকুৱাও বহুত বেয়া দিন মোৰ গৈছে মোৰ লগতে থকা মানুহক যদি কোনোবাই সুধিছে একদম ফ্ৰেংকলিয়ে কৈছোঁ মোকে কৈছে যে উদয়দাৰ নাম্বাৰটো লাগিছিলে উদয় নাম্বাৰটো নাই বুলি কয় তাৰপিছতে এদিন খুব লাজ পালোঁ মই নাম মেনশ্যন নকৰোঁ সেই মানুহগৰাকীয়ে যেতিয়া মোক কৈ দিলে তেওঁ বহুত দিনৰ পৰা নাম্বাৰটো বিচাৰি ফুৰিছে ফৰ দ্য ৱৰ্কশ্বপ সেইটো সময়ত খুব ৱৰ্কশ্বপ কৰিছিলোঁ তাৰপিছত মোক ক'লে মই আমুকক সুধিছিলোঁ তেওঁ আপোনাৰ নাম্বাৰটো নাই বুলি ক'লে তেওঁ দেখোন আপোনাৰ ইমান ভাল বন্ধু বুলি কয় আপোনাৰ নাম্বাৰটো তেওঁৰ ওচৰত নাইনে তেতিয়া মোৰ অকণ গাত লাগিছিলে মই কৈছোঁ কিয়নো নিজৰ মানুহখিনি সিহঁতি মোক নিজৰ বুলি নাভাবে ঠিক আছে মইতো নিজৰ বুলিয়ে ভাবোঁ আৰু মোৰ কম্পিটিশ্যন সদায় নিজৰ লগত মই আজি কি কৰিছোঁ মই কাইলৈ কি কৰিম সেইটো মই মোৰ লগতহে কৰিম সেইটো বেলেগৰ লগত নহয় কাৰণ মই বিচাৰোঁ যে প্ৰত্যেকজন মানুহে আমি আগবাঢ়ি যাব লাগিব নহ'লে কেনেকৈ আগবাঢ়িম নহ'লে বস্তুখিনি কেনেকৈ ভাল হ'ব আজি মোতকৈও ভাল কৰা কোনোবা এজন ব্যক্তি আছে হয়তো মই তেওঁক প্ৰমোট কৰিব পাৰিব লাগিব তেওঁ ভালটো মই ভাল বুলি ক'ব পাৰিব লাগিব সেইকাৰণে মই ফেচবুকত মোৰ নাম্বাৰ দি থোৱা আছে 8876251019 এইটো নাম্বাৰ আপোনালোকে মোক যোগাযোগ কৰিব পাৰে মই ডেছক্ৰিপশ্যনত দি দিবা স্কুলখনৰ এড্ৰেছটো দি দিব পাৰে মই আপোনাৰ একাউণ্টটো কৈছোঁ যোগাযোগ মোক কৈছে যে উদয়দাৰ লগত যোগাযোগ কৰিব লাগিছিলে আপোনাৰ নাম্বাৰটো মই এটা কথা কৈছোঁ যাৰ নাম্বাৰে নহয় ব্যক্তিগত নাম্বাৰ মই এবাৰ পাৰ্মিশ্যনটো লৈ লওঁ আপোনাৰ সেইটো সকলোৰে উচিত বাৰু আৰু এইটো নাম্বাৰ সকলোৰে ওচৰত আছে মই সেইকাৰণে এই নাম্বাৰটো কৈয়ে দিছোঁ আৰু তাৰ উপৰিও ইনষ্টাগ্ৰামতো মোৰ এটা একাউণ্ট আছে উদয় শংকৰ 45 বুলি সেই একাউণ্টতো আপোনালোকে যদি মেছেজ কৰে তেনেহ'লে ৰিপ্লাই যাব কাৰণ মই যিমান পাৰোঁ চেষ্টা কৰোঁ ৰিপ্লাই দিবৰ কাৰণে ফেচবুকত দিলে বাৰু মই ইনষ্টাত দিয়া আছিলে মই নিজে আহি ওলালোহি কিন্তু এটা কথা ক'ম তেখেতৰ যিটো ডেছক্ৰিপশ্যনত মই নাম্বাৰ দি দিম ইনষ্টাগ্ৰাম লিংক দি দিম মানে অনুষ্ঠানটো যাতে বিচাৰি পোৱাত সহজ হয় আৰু সদশেষত তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই লকডাউনৰ সময়ত আমি বহুত কেজুৱেলি অকণমান কথা পাতিলোঁ তেখেতক আপোনালোকক মই কৈ দিছোঁ উদয়দাৰ বিষয়ে ইয়াৰ আগতেও বহুত ইউটিউব চেনেল আহিলে বহুতে তেখেতৰ জন্মদিন কেতিয়া
ঘৰ ক'ত দেউতাৰ নাম কি চব সুধিলে গতিকে মই ভাবিলোঁ সেইখিনি কথা নাপাতোঁ অলপ লগ পাইছোঁ যেতিয়া অলপ কেজুৱেলি কথা পাতোঁ যে এতিয়া বৰ্তমান কেনেকৈ সি নিজৰ চেনেলটোৰ কাৰণে ভাল কণ্টেণ্ট এটা নিবৰ কাৰণে চেষ্টা কৰিছে আৰু এইটো মোৰ প্ৰচেছটো এইটো যদি চব আৰু খুব ভাল হয় হিমন্তৰটো বেলেগ হ'ব লাগিব গতিকে মোৰ এইটো কনচেপ্ট আনিলোঁ সদশেষত উদয় দাই মোৰ চেনেলটো হয় কিবা এটা ক'ব মই এটাই ক'ম যে চেনেলটো খুব ভাল হওক আৰু এনেকৈ যেনেকৈ কেজুৱেলি কথাবিলাক পাতিছা সকলোৰে লগতে এনেকৈ পাতিবলৈ চেষ্টা কৰা তেতিয়াহে হয়তো কিছুমান কথা ওলাব মানুহৰ মুখেদি বুজিছা এনেও তোমালোকলৈ চবেই ভয় কৰেতো কি মানে কি বুলি ভাবিছা মইতো ইয়ালৈ বিৰাট ভয় কৰোঁ ই একদম নুসুধা প্ৰশ্ন য'ত ত'ত যি টি সুধি দিয়ে মই তাই আগতে কৈ লওঁ সেইকাৰণে আহিলে মই কি প্ৰশ্ন সুধিবি কৈ লৈচোন এনেকৈ সুধো সুধিম নহয় আজি কিন্তু মোক একো নাই কোৱা সি সুধিব তথাপিও ভয় লাগে মোৰ তালৈ সেইকাৰণে কৈছোঁ কিন্তু চেনেলটো খুব ভাল হওক আৰু সকলোকে কৈছোঁ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব বেল আইকনটো এনেকৈ টিপি দিব যাতে ইয়াত যি আছে তাৰ বিৰাট ধুনীয়া ধুনীয়া প্লেনিং কিছুমান আছে আজি তাকে আলোচনা কৰিছে সি এই কিছুমান আৰু ধুনীয়া ধুনীয়া কণ্টেণ্ট ইয়াত দিবৰ কাৰণে চেষ্টা কৰিব আৰু মোৰ বিশ্বাস মই আগতেও কৈছোঁ যে এই অনুষ্ঠানটোৱে আপোনালোকক এবাৰ হ'লেও নিশ্চয় চুই যাব অন্তৰখন সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ উদয়দাৰ লগত এইখিনি সময় আমি দুটাই পাৰ কৰা এইখিনি সময় আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ আমাৰ জৰিয়তে আশা কৰিছোঁ উদয়দাৰ বিষয়ে কিবা এটা নহয় শিকিলে আৰু গম পালে শিকিলে নহয় গম পালে নাজানো কিন্তু মোৰ ভাল লাগিলে এইটো কাৰণে যে এই অনুষ্ঠানটোৰ জৰিয়তে ই মোক এটা সুযোগ দিলে যে মই আকৌ মোৰ ভাল লগা মানুহখিনিৰ লগত বা মই যাৰ কাৰণে কাম কৰোঁ দৰ্শক মোৰ কাৰণে সদায় ভগৱান তেওঁলোকৰ মাজত মই অলপ সময় আকৌ থাকিবলৈ পাম জীয়াই থাকিবলৈ পাম আৰু উদয়দা ইউটিউব চেনেল এটাও আছে যিহেতু 2.5 লাখ ছাবস্ক্ৰাইবাৰ আছে তথাপিও মই মোৰ ডিছক্ৰিপশ্যনত দিম ইনষ্টাগ্ৰাম লিংক দিম ফেচবুক লিংক দিম সকলো দিম তেখেতকো ফ'ল' কৰি থাকিব যিসকলে এতিয়ালৈকে কৰা নাই আৰু সেইসকল পিতৃ মাতৃক কওঁ যিসকলে ইমান শ্ৰদ্ধাৰে তেখেতৰ ৱৰ্কশ্বপটো সফল কৰিলে বিহুত আপোনালোকক ময়ো লগ পাইছিলোঁ যিহেতু এখন্তেকৰ কাৰণে সেইকাৰণে আজি মোৰ নতুন চেনেল যিহেতু একদম ছাবস্ক্ৰাইব কৰিব দেই সকলোকে কৰি দিব আৰু বহুত কষ্টৰে বনাইছোঁ ভিডিঅ'টো ইমান গেলা গৰম তথাপিও বনাইছোঁ একদম কেজুৱেলি কৈছোঁ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ 100 ছাবস্ক্ৰাইবাৰ এদিনত দিয়াৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰি সদশেষত মই উদয়দাৰ এই বিশেষ অনুষ্ঠানটোৰ মাজৰ পৰা বিদায় মাগিছোঁ এইদৰে সদায় আগবঢ়াই দিয়া অনুষ্ঠানবোৰ আপোনালোকে চাই যাব বুলি আশা কৰিলোঁ ধন্যবাদ থেংক ইউ